নমস্কাৰ দুটো সংবাদলৈ স্বাগতম সাৱাহক দেশ বিদেশৰ নিৰ্বাচিত সংবাদ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অনন্ত কুমাৰৰ দেহাৱসান আজি পুৱা বেংগালুৰুৰ শংকৰ কৰ্কট হাস্পতালত 59 বছৰত মৃত্যু ঘটে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ মৃত্যুৰ কিছুদিন পূৰ্বে ভেণ্টিলেটৰত ৰখা হৈছে চিকিৎসালয়ৰ পৰা বেংগালুৰুৰ লালবাগ ৰোডত থকা সুমেৰা বাসগৃহলৈ নশ্বৰ দেহ নিয়াৰ পাছত পৰিয়ালৰ লোকে শ্ৰদ্ধাঞ্জলি জনায় তাৰ পাছতে বেংগালুৰুৰ নেশ্যনেল কলেজ চৌহদত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰখা হ'ব কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ নশ্বৰ দেহ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ 1996 চনৰ পৰা কৰ্ণাটকৰ দক্ষিণ বেংগালুৰু লোকসভা সমষ্টিক প্ৰতিনিধিত্ব আগবঢ়াই আহিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী ৰাজনাথ সিঙে আজি ছত্তীশগড় বিধানসভা নিৰ্বাচন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 18টা সমষ্টিৰ বাবে ভোটগ্ৰহণ মাওবাদীৰ ভাবুকিৰ মাজতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ 4336টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা 31,79,520 গৰাকী প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নিৰ্ণয় হ'ব 190 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্বাচনৰ বাবে প্ৰায় 1 লাখ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে অসমখন শেষ হ'ব এই মন্তব্য বিজেপি বিধায়ক অতুল বৰাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ প্ৰতিগৰাকী বিধায়কক 28টা জাতীয় সংগঠনৰ সাক্ষাৎকাৰত এই মন্তব্য কৰে বিধায়কগৰাকীয়ে বিজেপি বিধায়ক অতুল বৰাৰ মন্তব্য মই যি ভূমিকা লৈছো সেয়া আগলৈকো থাকিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি 28 জাতীয় সংগঠনৰ নেতৃত্বক অৱগত কৰে অতুল বৰাই মুখ্যমন্ত্ৰী সোণোৱাল জাতীয় নায়ক হয় নে নহয় সেয়া কামেহে ক'ব বুলি মন্তব্য কৰে বিধায়কগৰাকী মই সেইটো ক'ব পাৰোঁ যে এইখন প্লেচ কৰিব লাগে এইখন প্লেচ কৰিলে এইখন পাৰ্লিয়ামেণ্টত যদি উত্থাপন কৰা যায় বহুত ক্ষতি হ'ব ভাৰতৰ অসমৰতো কথাই নাই একদম শেষ অসম শেষ ভোট দিয়া সম্পৰ্কত মই কিয় ক'ম যোনে যাক দিয়ে দি থাকিব পঞ্চায়ত নিৰ্বাচনত অগপৰে মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিছে বিজেপিয়ে দেওবাৰে নগাঁৱত ঘোষণা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি সময়ত অগপৰ পঞ্চায়ত নিৰ্বাচন অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে সেই সময়তে জিলা অথবা সমষ্টি ভিত্তিত মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিলে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু ইউডিএফক প্ৰতিহত কৰিবলৈকে অগপৰে মিত্ৰতাৰ পোষকতা হিমন্ত বিশ্বৰ কংগ্ৰেছ আৰু ইউডিএফৰ বিৰুদ্ধে আমি গণপৰিষদ তিৱা ঐক্যমঞ্চ বা মিচিং আমাৰ গণশক্তি বা ৰাভা যৌথ মঞ্চ সকলোৰে লগত আমি সহযোগিতাৰ পথেৰে আমি যাব বিচাৰোঁ ডিব্ৰুগড় ৰাজীৱ ভৱনত দেওবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পঞ্চায়ত নিৰ্বাচনৰ টিকট কেন্দ্ৰিক সংঘাতত উত্তপ্ত হৈ পৰে ডিব্ৰুগড়ৰ ৰাজীৱ ভৱন নিৰ্বাচনী টিকটক কেন্দ্ৰ কৰি প্ৰাক্তন বিধায়ক ৰাজু সাহু আৰু জিলা সম্পাদকৰ মাজত হতাহতি আৰু মাৰপিটৰ সৃষ্টি হয় প্ৰাক্তন বিধায়ক ৰাজু সাহুৰ প্ৰহাৰত আহত হল ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা এপিচিচিৰ সদস্য দিগন্ত হাজৰিকা ৰাজু সাহুৱে ভাঙিলে দিগন্ত হাজৰিকাৰ চশমা দিগন্ত হাজৰিকাই প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত ৰুজু কৰে গোচৰ এই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টাৰে জিলা সভাপতি এটুৱা মুণ্ডাৰ মন্তব্য কোনো মাৰপিট হোৱা নাই ৰাজীৱ ভৱনত পঞ্চায়ত নিৰ্বাচনৰ কামৰ প্ৰেছাৰতহে মূৰ ঘূৰাই পৰিছিল এজন কংগ্ৰেছ ভৱনৰ পৰা মই যেতিয়া ওলাই আহিলো তেতিয়া কেইজনমান উদন্ত যুৱকে মানে পিছফালৰ পৰা আক্ৰমণ কৰে যে কেলে ফেচলা কৰি দিয়া নাই কিবা ঠিক তেনেধৰণৰ আক্ৰমণ কৰিলে আক্ৰমণ কৰাৰ পিছত মোৰ চশমাযোৰো তেখেতসকলে কাঢ়ি লৈ গুচি যায় নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী ক্ষোভে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত বিপাঙত পেলাইছে শাসকীয় দল বিজেপিক বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ন ৰণকৌশল ৰচিছে বিজেপিয়ে যাৰ ফলস্বৰূপে ইখনৰ পিছত সিখন সংবাদমেল সম্বোধন অনুষ্ঠিত কৰিছে বিজেপিৰ নেতাসকলে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টাৰে দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে সংখ্যালঘু নেতা মমিনুল আৱাল আৰু প্ৰাক্তন বিধায়ক লিয়াকত আলী খানে সংবাদমেলত চৰকাৰে সংখ্যালঘুৰ উন্নয়নৰ বাবে লোৱা আঁচনিসমূহৰ বিষয়ে সবিশেষ মন্তব্য দাঙি ধৰে দুয়োগৰাকী সংখ্যালঘু নেতাই দুলিয়াজানৰ টেঙাখাটত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বাতিলৰ দাবীত দেওবাৰে টেঙাখাট ৰংচুলীয়া আঞ্চলিক সমিতি আৰু টেঙাখাট টাই আহোম ছাত্ৰ সন্থাই এক জোৰ সমদল বাহিৰ কৰে
জাতি মাটি ভেটিৰ কথা কৈ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কথা কৈ অসমৰ জাতীয় জীৱনৰ আৱেগ অনুভূতিৰ কথা কৈ এই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় ৰাজ্য চৰকাৰখনে অসমত অবৈধ বিদেশী সংস্থাপন দিবৰ কাৰণে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক নামৰ এখন 2016 নামৰ এখন বিধেয়ক যাক তেওঁলোকে গৃহীত কৰি অসমত 1,70,00,000 অধিক অবৈধ হিন্দু বিদেশী সংস্থাপন দিবৰ কাৰণে যে উঠি পৰি লাগিছে তাৰ বিৰুদ্ধে সমগ্ৰ অসম আজি তুলপাৰ লাগিছে সমগ্ৰ অসমত সৰ্বত্ৰ প্ৰতিবাদৰ ধিক্কাৰ এই বিজেপি চৰকাৰখন থৰহৰি কম্পমান হৈছে গতিকে এই বিজেপি চৰকাৰখনে সময় থাকোঁতে এই থলুৱা খিলঞ্জীয়া মানুহখিনি মন বেনা তেওঁলোকে বুজিবলৈ চেষ্টা কৰক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পুনৰ সৰব জুবিন গাৰ্গৰ মন্তব্য আমি সকলো একেলগে আছো চৰকাৰৰ ভুল আমি দেখুৱাই দিবলৈ বাধ্য আমাৰ দাবী মানি ল'বই লাগিব জুবিন গাৰ্গে লগতে কয় চৰকাৰ ৰাইজৰ লগত থাকিব লাগে নাগৰিকত্ব বিধেয়ক প্ৰত্যাহাৰৰ দাবী জুবিন গাৰ্গৰ এই পৰিস্থিতিত শান্তি সম্প্ৰীতি বজাই ৰাখি সকলোকে বিধেয়কখনৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ পুনৰবাৰ আহ্বান জনালে জুবিনে সেইটো আমি গোটেইবোৰ আছো আচলতে একেলগে যোৱাবাৰ গণসমাৱেশত মই আছিলো আহিছো যিটো শুদ্ধ কথা শুদ্ধ চিন্তা তাত আমি সদায় আছো সদায় থাকিম আৰু যিটো ভুল সেইটো আমি দেখুৱাই দিবলৈ বাধ্য তেওঁলোকে মানি ল'ব লাগিব এতিয়া আমি খুব চেঞ্চিটিভ হ'ব লাগিব মানুহবিলাক প্ৰথম কথা যাতে নিজৰ ভিতৰত বেয়া পোৱাপুৰি নহয় আৰু চেঞ্চিটিভ যিহেতু ইছ্যুটো বিৰাট চেঞ্চিটিভ চ' আমি খুব চিন্তা কৰি শুদ্ধ চিন্তাৰে আগবাঢ়িব লাগিব আৰু চৰকাৰৰ এইটো দায়িত্ব আচলতে আমাৰ যাতে আমাৰ লগত থাকে সেইটো অনুৰোধ জনাইছো দেওবাৰে মুক্তি লাভ কৰিলে আশ্চৰ্য বৰপত্ৰ গোহাঁইৰ এটি নতুন ভিডিঅ' গীত তুমি নামৰ এই গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে লাডাখত চিত্ৰগ্ৰহণ কৰা গীতটিত অভিনয় কৰিছে আশ্চৰ্য আৰু চান্দনীয়ে বহুকেইটা জনপ্ৰিয় গীতেৰে শ্ৰোতাৰ মন জয় কৰা আশ্চৰ্যৰ এই ৰোমান্টিক গীতটিয়ে পুনৰ অসমবাসীৰ মাজত খলকনি তুলিব বুলি আশাবাদী গীতটিৰ লগত জড়িত সকলো কলা কুশলী সি ভাল গায় নতুন ছিংগাৰ ভিতৰত ভাল লাগে তাৰ গান আৰু ধুনীয়া গান এটা কৰিছে বৰ ধুনীয়া পিকচাৰেশ্যন হৈছে লাডাখত শ্বুটিং কৰিছে চাই খুব ভাল লাগিল মোৰ আশীৰ্বাদ মোৰ মৰম মোৰ শুভকামনা জনাইছো ভাইটি হিচাপে অকণমান ব্যতিক্ৰম কিবা এটা হৈছে বুলি চবেই আমাক মেছেজ কৰিছে কথাখিনি জনাইছে গোটেইখিনি খুব এটা কষ্ট আছিলে আমাৰ লাডাখত তো আশা কৰোঁ সকলোৱে আদৰি ল'ব ভিডিঅ' ফটকা আতচবাজীৰে নহয় এইবাৰ গণেশ আৰু শিৱ বন্দনাৰে নগাঁৱৰ চামগুৰিত বনৰীয়া হাতী খেদাৰ চেষ্টা বালিজুৰিত স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু গুৱাহাটীৰ এজন প্ৰকৃতিপ্ৰেমী প্ৰদীপ ভূঞাই বন্যহস্তী খেদিবলৈ ব্যৱহাৰ কৰিছে মিউজিকেল থেৰাপি কলকাতাত অনুষ্ঠিত ISKF ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ খেলুৱৈৰ সফলতা 9 পৰা 11 নৱেম্বৰলৈকে অনুষ্ঠিত এই প্ৰতিযোগিতাত 6টা সোণৰ পদক 4টা ৰূপৰ পদক আৰু 1টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে অসমৰ 10 গৰাকী কাৰাটে খেলুৱৈয়ে সোণৰ পদকেৰে অসমৰ নাম বহিৰাজ্যত উজ্বলালে অজয় সিং সঞ্জয় মালা হৰি প্ৰধান দীপু মেছ জ্যোতিস্মিতা গগৈয়ে লগতে পাপু বৰা বিশ্বদেৱ কীৰ্তনীয়া সম্ৰাট দাস হৰি প্ৰধানে লাভ কৰিছে ৰূপৰ পদক ব্ৰঞ্জৰ পদক লাভ কৰিছে হৰিহৰ পাণ্ডে শ্বিলঙৰ উলবাঙত পথ দুৰ্ঘটনাত নিহত হৈছে দুজন নিয়ন্ত্ৰণ হেৰুৱাই বাইক আৰোহীয়ে খুন্দিয়ালে ডিভাইডাৰত থিতাতে নিহত এজন যুৱক আৰু এগৰাকী যুৱতী মৃত দুয়োজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই বিশ্বনাথৰ বালিপুখুৰী গাঁৱত মাটিত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য এজন লোকে গৰু চৰাবলৈ গৈ প্ৰত্যক্ষ কৰে মৃতদেহটো এখন কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো ঘটনা সন্দৰ্ভত জিনজি আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান নুমলীগড়ত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী কণমানিৰ মৃত্যু মৃত কণমানিজনীৰ নাম ক্লাজিৰ তেৰম্পী 2 নম্বৰ বালিজানৰ কঠাৰ গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনা মোবাইল চাৰ্জাৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় কণমানিজনীৰ আৰু ইয়াৰ সৈতে দ্ৰুত সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ